হয়, অৱশেষত আজি সেই দিনটো আহি পালেহি। আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ লাষ্ট চিনেমা, লাষ্ট মিউজিক, লাষ্ট এক্টিং, লাষ্ট ডাইৰেকশ্যন, মানে সকলোখিনি লাষ্ট কৰাৰ শেষ চিনেমা বহুত অপেক্ষাৰ অন্তত আজি সেই দিনটো পালেহি। আজি আপোনাৰ 31 অক্টোবৰ ৰাতিপুৱা 4:25 পৰা আৰম্ভ হৈছে আমাৰ মৰমৰ জুবিনদাৰ সেই চিনেমাখন ৰইৰই বিনালে। আৰু এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ যে জুবিনদাৰ যিখিনি স্মৃতি, সেই স্মৃতিখিনি সাঁচি ৰাখিবৰ কাৰণে বনাইছোঁ। বাকী দৰ্শকৰ কি ৰিয়েকশ্যন হয় সকলোখিনি দেখাম। ৰিয়েকশ্যননো কি হ'ব সকলোৱে জানেই, সকলোৱে কান্দি কান্দি হলৰ ভিতৰৰ পৰা আহিব লাগিব। আৰু কেনেকৈনো চাওঁ লাষ্টবাৰৰ কাৰণে তাকে ভাবি আছোঁ। বাকী যি কি নহওক, চাওঁ কি হয়, দেখা যাব মানুহ কিমান হয়, কি দেখাম সকলোখিনি। বাকী চিনেমাখন ব্লকবাষ্টাৰ হ'ব লাগিব, সেইটোৱে। বাকী জুবিনদাই ন্যায় পাব লাগিব। জয় জুবিনদা। আৰু এনেদৰেই হলৰ সন্মুখত জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই সকলো হলৰ ভিতৰলৈ সোমাই আহিলে আৰু আমিও নিজৰ নিজৰ ছিটত বহি ল'লোঁ। আৰু এতিয়া চিনেমাখন আমি উপভোগ কৰিলোঁ, তাৰপিছত জনাই আছোঁ আপোনালোকক। চাই থাকোঁতেই চিনেমাখননো কেতিয়া শেষ হ'ল একো গমকে নাপালোঁ। সকলোৰে চকুত মাথোঁ এটি চকুলো আৰু সকলোৰে মুখত জয় জুবিনদা, জয় জুবিন। চিনেমাখন চাই আহিলোঁ, সঁচাকৈ কি ক'ম, জুবিনদাৰ এক্টিং আৰু নিজৰ কাহিনী নিজে লিখি থৈ যোৱা নিচিনা হয়। চিনেমাখন চালে সকলো বুজি পাব। কাহিনীটো কৈ নিদিওঁ, কাহিনীটো ক'লে আপোনালোকে চাই ভাল নাপাব, এইটো বেয়া কথা কাহিনী কৈ দিয়াটো। আপোনালোকে চাব, সঁচাকৈ বহুত ভাল লাগিব। আৰু কিন্তু যিমানে আপোনালোকৰ পঠোৱা হৃদয় নহওক, চকু পানী ওলাবই। বাকী ধন্যবাদ, চাই থাকিব। জয় অসম, জয় জুবিনদা। জুবিনদা চিনেমা ব্লকবাষ্টাৰ হ'ব লাগিব।